বন্ধু বান্ধৱীসকল, আই এম ধনঞ্জয়। ড্ৰিম ড্ৰাইভ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিম জেনেৰেল নলেজ পাৰ্ট 1 অসমৰ কুইজ খণ্ড 1 ADRE 3.0 বা JJA এক্সামৰ বাবে ভেৰি ইম্পৰ্টেণ্ট কিছুমান প্ৰশ্ন এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰশ্ন নম্বৰ 1, 2001 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান? উত্তৰ 3,11,69,272। প্ৰশ্ন নম্বৰ 2, 2011 চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান? উত্তৰ 73.18%। প্ৰশ্ন নম্বৰ 3, অসমৰ জাতীয় সংগীতটোৰ নাম কি আৰু ইয়াৰ ৰচক কোন? আপোনালোকে নিশ্চয় জানে অসমৰ জাতীয় সংগীতটোৰ নাম অ মোৰ আপোনাৰ দেশ আৰু ইয়াৰ ৰচক আছিল লক্ষ্মীনাথ বেজবৰুৱা। প্ৰশ্ন নম্বৰ 4, অসমৰ জাতীয় প্ৰতীক কি? উত্তৰ এশিঙীয়া গড়। প্ৰশ্ন নম্বৰ 5, অসমৰ কোনখন জিলাত গৰম পানীৰ উৎস আছে? উত্তৰ গোলাঘাট। গোলাঘাটত অসমৰ কি আছে? গৰম পানীৰ উৎস আছে। কুৱেশ্যন নম্বৰ 6, বদৰপুৰ উত্তৰ পূব ৰেলৱেৰ এটা বৃহৎ জংচন। বদৰপুৰ উত্তৰ পূব ৰেলৱেৰ এটা বৃহৎ জংচন। ই অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰ কৰিমগঞ্জ। প্ৰশ্ন নম্বৰ 7, অসমৰ মুঠ মাটিকালি কিমান? উত্তৰ 78,438 প্ৰায় বৰ্গ কিলোমিটাৰ। প্ৰশ্ন নম্বৰ 8, অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান? উত্তৰ 126খন। প্ৰশ্ন নম্বৰ 9, লোকসভাত অসমৰ সদস্য সংখ্যা কিমান? উত্তৰ 14জন। প্ৰশ্ন নম্বৰ 10, অসমৰ পৰা কিমানজন সদস্যক ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠোৱা হয়? ইয়াৰ উত্তৰ হ'ব 7জন। প্ৰশ্ন নম্বৰ 11, এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি? আপোনালোকে জানে ইয়াৰ উত্তৰ ভোগেশ্বৰ বৰুৱা। প্ৰশ্ন নম্বৰ 12, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি? ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। মনত থাকিবনে? ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মৃত্যুঞ্জয়ৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। প্ৰশ্ন নম্বৰ 13, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়াজনৰ নাম কি? এইটো আপোনালোকে জানে, উত্তৰ ডক্টৰ ফখৰুদ্দিন আলী আহমেদ। প্ৰশ্ন নম্বৰ 14, প্ৰথম অসমীয়া স্নাতক আৰু ICS বিষয়াজনৰ নাম কি? উত্তৰ আনন্দৰাম বৰুৱা। প্ৰশ্ন নম্বৰ 15, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়াজনৰ নাম কি? উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়াজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব পাৰ্বতী কুমাৰ গোস্বামী। কুৱেশ্যন নম্বৰ 16, সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি? উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা। 1952 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল বনফুলৰ কবিৰ বাবে। প্ৰশ্ন নম্বৰ 17, প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাজনৰ নাম কি? এইটো আপোনালোকে জানে, ইয়াৰ উত্তৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। কুৱেশ্যন নম্বৰ 18, প্ৰথম অসমীয়া পুৰুষ IAS বিষয়াজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব অচ্যুত শইকীয়া। কুৱেশ্যন নম্বৰ 19, অসমৰ প্ৰথম প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক কোন আছিল? অসমৰ প্ৰথম প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক কোন আছিল? শুদ্ধ উত্তৰটো হ'ব মহানন্দ দাস। কুৱেশ্যন নম্বৰ 20, ব্ৰিটিছ চৰকাৰৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম কি? ব্ৰিটিছ চৰকাৰৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম কি? উত্তৰ হ'ব ছাৰ সৈয়দ চাবদুল্লা।
কুৱেশ্যন নম্বৰ 21 উত্তৰ পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ অসমৰ ক'ত অৱস্থিত উত্তৰ পূৰ্বাঞ্চলৰ যিটো বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ যিটো আঞ্চলিক পৰীক্ষাগাৰ অসমৰ ক'ত অৱস্থিত আছে উত্তৰ হ'ব যোৰহাট কুৱেশ্যন নম্বৰ 22 কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ উত্তৰ হ'ব হাফলং কুৱেশ্যন নম্বৰ 23 নগাঁৱৰ পুৰণি নাম কি নগাঁৱৰ পুৰণি নাম আপোনালোকে জানে খাগৰিজান কুৱেশ্যন নম্বৰ 24 কাক বনফুলৰ কবি নামেৰে জনা যায় বনফুলৰ কবি নামেৰে জনা যায় যতীন্দ্ৰনাথ দুৱৰা আৰু বনফুলৰ কবিৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা 1952 চনত লাভ কৰিছিল কুৱেশ্যন নম্বৰ 25 উজনি অসমৰ কোনখন চহৰক অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ দুৱাৰমুখ বুলি কোৱা হয় ইয়াৰ উত্তৰ হ'ব ডিব্ৰুগড় ডিব্ৰুগড়ক উজনি অসমৰ অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ দুৱাৰমুখ বুলি কোৱা হয় প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব কুৱেশ্যন নম্বৰ 26 অসমৰ চাহৰ ৰাজধানী কি আপোনালোকে জানে অসমৰ চাহৰ ৰাজধানী হৈছে শিৱসাগৰ কুৱেশ্যন নম্বৰ 27 শিৱসাগৰৰ তলাতল ঘৰ কোন চনত নিৰ্মাণ কৰা হৈছিল শিৱসাগৰৰ তলাতল ঘৰ কোন চনত নিৰ্মাণ কৰা হৈছিল উত্তৰটো হ'ব 1765 চনত 1765 চনত কুৱেশ্যন নম্বৰ 28 ৰংঘৰ কোনে সাজিছিল ৰংঘৰ কোনে সাজিছিল আপোনালোকে জানে প্ৰমত্ত সিংহই কুৱেশ্যন নম্বৰ 29 অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত উত্তৰ গুৱাহাটী কুৱেশ্যন নম্বৰ 30 অসমৰ কোনখন ঠাইত তৈলনগৰী নামে জনা যায় উত্তৰ হ'ব ডিগবৈ ধন্যবাদ